हेलो फ्रेंड्स नमस्कार मैं सीमाय आपनालोকক सीमा सैकिया आसाम चेनेलटोर नतुन एटा भिडिओলৈ स्वागतम जनाइছো। আজি আমাৰ টিকলিৰ 3.5 মহীয়া বেজি আছে আৰু বেজি দিবলৈ নিম তাৰে অকণমান ভিডিও কৰি ৰাখিলো যাতে ছোৱালীজনী ডাঙৰ হৈ চাব পাৰে লগতে ময়ো চাব পাৰো। হেতু কাৰণে ইয়া দেখিছে ইমানেই টোপনি মানে শুই আছে উঠাই নাই। মই ইয়া পানী গৰম কৰিছো তাইলে উঠিব বুলি বাচ্চাই আছো আৰু তাতে মই পানীখিনি বুলি গৰম কৰি থৈ দিও আৰু ইয়া তাই কাপোৰ কানি উলিয়াই ৰেডি কৰি থৈছো। কাপোৰ কানিনো কিনো ওচৰতে মানে নৰমেল বেছি দূৰ নহয় যে এটো কাৰণে সাধাৰণকে এজুকে পিন্ধাই থাকো ঘৰতে আৰু এটকে পিন্ধাই লৈ যাম আৰু ইয়া দেখিছে উঠাই নাই শুই আছে। আৰু ইয়া দেখিছে মোৰ কাপোৰ কানি পিন্ধি একদম ৰেডি হৈ গলো তথাপিও কণমানিজনী উঠাই নাই। মই ভাবিলো কি তাইক নুলিওৱা আগতে এটা নিজে ওলাব লাগিব কিয়নো উঠাই নাই উঠিলেহে তাইক উলিয়াব পাৰিম। আৰু এতিয়া 11:30 মানে বাজিব হ'ল 1 বজালৈকে থাকিব পিছে। আৰু ইয়া দেখিছে মই ওলাই ৰেডি। শুনজনী শুন মানু আৰে উঠা 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 ঠিচ ল'ব যাব লাগিব এতিয়া। দেখিছানে উঠা বেছি ল'ব লাগিব জোতা দিছেনে বাৰু। ৱা জোতা মোজা পেণ্ট পিন্ধি পাই পুৰা শুই আছে যে। উঠা 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 ধনু মানুহ আৰে উঠা 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 কুক 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 ৱা ধন উঠা। আৰু ইয়া দেখিছে আমাৰ কণমানি একদম ওলাই গৈ ৰেডি তথাপিতো মনটো মৰি আছে কিয়নো টোপনি ভাৱটো তাইকে আহি আছে টোপনি লাগি আছে। মই উঠাই দিলোঁ জোৰকৈ কিয়নো দেৰি হৈ গৈ আছে যে সেইটো কাৰণে। আৰু এয়া দেখিছে মন চন মাৰি একদম তথাপিতো খেলিবলৈ চেষ্টা কৰিছে আৰু এয়া অৱশেষত দাঙি লৈ আহিলোঁ আৰু এতিয়া যাব লাগিব আমি যিহেতু দেৰি হৈ গৈ আছে। তো হাঁহি এটা নাই আনকালে হাঁহি দেখুৱাই আজি মন মৰা। এতিয়া আমি আহি আছোঁ আহি পাহি বেছি দূৰ নাই আৰু পামগৈ এয়া দেখিছেনে। আৰু অৱশেষত আমি পাই গ'লোহি এয়া আমাৰ অংগনবাড়ী স্কুলতে যিহেতু হ'ব মানে বেজি দিয়ে আৰু ইয়াতে সকলোবিলাক হয়। প্ৰথমতে আমাৰ ৱেটটো জোখা হ'ল কণমানি আৰু মোৰ দুইজনীৰে। প্ৰথমে তাইক ল'ব লাগিব আৰু বেলেগক দি পেলাই মোৰ ৱেটটো এনেকৈ কৰিয়ে ৱেটটো মানে উলিয়াব লাগিব যিহেতু। এয়া দেখিছে আমাৰ ৱেট জোখা হৈ আছে। তাৰপিছত আৰু ভিটামিন খুৱাব লাগিব। ভিটামিন খোৱাৰ পিছত বেজি 3টা দিব যিহেতু 3.5 মাহৰ বেজি 3টা দিয়াৰ পিছতে আৰু আমি ঘৰলৈ যাব পাৰিম। তাকে মনে মনে চিন্তাই লাগি আছে কাৰণ 3টা বেজি দিয়াৰ পিছততো জ্বৰ উঠিব এইটো খাটাং। আৰু জ্বৰ উঠিলেও পিছে কেকাই শুইয়ে থাকে মানে ইমান আমনি কৰি নাথাকে বাৰু। খালি বেয়া লাগে কাৰণে মানে গেঠাই কেকাই তেনেদৰে শুই থাকে কাৰণে বহুত বেয়া লাগে। আৰু বেজি দিয়াৰ সময়ত ইমান কান্দে যে সেই সময়ত বহুত বেয়া লাগে কিন্তু সিহঁতৰ ভালৰ কাৰণে দিয়া হয়। বহুত বেমাৰ প্ৰতিৰোধ কৰে এই বেজিসমূহে আৰু পলিঅ' যিহেতু খুৱাই ভিটামিন যিহেতু খুৱাই বহু ভালৰ কাৰণেই দিয়ে এইবিলাক। সেইটো কাৰণে কোনো মানে পাছ পৰি নাথাকি কোনো নিনিয়াকৈ নাথাকিব সকলোৱে নিব আৰু নিজৰ শিশুটিক এনেদৰে বেজি দিয়াৰ ব্যৱস্থা কৰিব। লগতে মানে যেতিয়া মাতে তেতিয়াই যাবলৈ চেষ্টা কৰিব। বিশেষকৈ মই শুনা মতে জ্বৰ হ'লে তেনেকৈ নিদিয়ে বুলি কোৱা শুনো। অলপ পিছুৱাই হ'লে পাছত দি দিয়ে কেইদিনমানৰ পাছত যেতিয়া জ্বৰ ভাল হয়। আৰু এতিয়া আমাৰ টিকলিক ইয়াত দেখিছেনে বেজি দি দিছে সোঁহাত সোঁভৰি আৰু বাওঁ ভৰি মানে 3টা বেজি দিছে। সকলোৱে মোৰ ভিডিঅ'বিলাক প্ৰথম চাই আছে ইউটিউবত যদি চাইছে তেনেহ'লে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে ফ'ল' কৰিব লাইক কৰিব লগতে কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিছে। আৰু আগলৈ যদি চাব বিচাৰে মোৰ ভিডিঅ'সমূহ যদি চাই ভাল লাগে তেনেহ'লে ইউটিউবত নটিফিকেশ্যন বেলটো অল কৰি দিব। তেতিয়া আপোনালোকে যেতিয়াই মই প্ৰথম ভিডিঅ' আপলোড কৰিম তেতিয়াই আপোনালোকে ভিডিঅ'সমূহ পাই যাব। আৰু এতিয়া দেখিছে বেজিৰ কাৰ্ডখনত কি বেজি দিলে আৰু ৱেট কিমান সকলোবিলাক এণ্ট্ৰি কৰাৰ পিছত আমাক দি দিলে। আৰু আমি এতিয়া ঘৰলৈ আহি আছোঁ টিকলি আৰু মই। এয়া দেখিছে অলপ পিছতে আমি ঘৰগৈ পামগৈ। ঘৰৰ পৰা বেছি দূৰ নহয় অকণমান দূৰ। এয়া দেখিছে আমি টিকলি মই আৰু আহি আছোঁ। অকণো হাঁহি নাই কান্দি ছোৱালী মানে বেজিলৈ উপায়হীন হৈ আহিছে। আৰু এতিয়া আমি ঘৰ পাই গ'লোহি। আজিলৈ ভিডিঅ'টো ইমানেই। আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবলৈ নাপাহৰিব। বাই বাই গাইজ।